हेलो गाइस आमा अन्य এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনালো আজি 28 ফুট বহল আৰু 30 ফুট দীঘল এটা আসাম টাইপৰ ঘৰৰ ভিডিও লৈ আহিলো ভিডিওটো প্ৰথম পৰা শেষলৈকে চাব চাই এটা লাইক কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা নতুন নতুন আসাম টাইপৰ ঘৰৰ ভিডিও পাই থাকিব ঘৰটোৰ ৰুম আছে 4টা আৰু এখন আছে বাৰান্দা টপ লিংটা কমপ্লিট হৈ গল ভিডিওটো প্ৰথম পৰা শেষলৈকে চাব দেই আহক মেইন ভিডিওটো মাজলৈকে আগবাঢ়ি যাওঁ ঘৰটো এটো ফ্ৰন্ট সাইড এখন বাৰান্দা আছে মই ঘৰটো আপোনালোকক এবাৰ দেখুৱাই লওঁ আৰু এই সাইডটো আছে 30 ফুট আৰু সন্মুখৰ সাইডটোত 28 ফুট দীঘল বহল আছে আৰু 30 ফুট দীঘল আছে ঘৰটো আৰু এপিনে কাঠৰ ইয়াত যিমান দজাৰ খিকি ফ্ৰেম হৈছে গোটেইখিনি কাঠৰ দজাৰ খিকি ফ্ৰেম লগোৱা হৈছে পিছপিনৰ সাইডটো আপোনালোকক মই অলপ দেখুৱাই দিওঁ ঘৰটো গোটে ঘৰটো 3 ইঞ্চি ওৱালাই গাঠা হৈছে পিছপিনলৈ এখন দৰ্জা ৰখা আছে পিছলৈ এপিনে পাকঘৰ হ'বগৈ এতিয়া বৰ্তমান হোৱা নাই এইখিনি সিস্টেম বিলাক ৰাখি থোৱা হৈ আছে টাইবিমৰ ৰড চট লিন্টাৰ ৰড উলিয়াই থৈছো ঘৰটো আপোনালোকে ভিডিওটো প্ৰথম পৰা শেষলৈকে চাব চাই এটা লাইক কৰিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰিলে আমাৰ ভিডিও বনাবৰ কাৰণে ভাল লাগে মনটো ভাল লাগি যায় আপোনালোকে ভিডিওটো চাই এটা লাইক কৰি দিব এটা লাইক কৰিলে আমাৰ মনটো বহুত ভাল লাগিব আৰু ভিডিও বিলাক আপোনালোকলৈ আগবঢ়াই থাকিব পাৰিম আৰু এক মই সোমাইছো এই ঘৰটোৰ ভিতৰত এখন আছে বাৰান্দা বাৰান্দাখন 8 ফুট বহল আৰু 14 ফুট দীঘল আছে আৰু এই ৰুমটো আছে 14 ফুট বাই 14 ফুট ড্ৰয়িং ৰুম হ'ব এটো বাৰান্দাৰ লগত ঘৰটো 3 ইঞ্চি ওৱাল দিয়ে সম্পূৰ্ণ কাম কৰা হৈছে আৰু টপ লিনটা ঢালি ক্লিয়াৰ হ'ল ঘৰটোত কেচি ঢালিবৰ কাৰণে বাকি আছে আৰু ঘৰটোত কেচি হ'ব 5টা পকা কেচি হ'ব তাৰপিছত ইটো পাৰ্টত আহিলো মই এতিয়া এইটো পাৰ্টত এইটো দেখিছেনে 15-14 ৰুম দুটা 14-15 ৰুম এটো দিগো এনেকৈ খিকিখন থাকা সাইডটোত আপোনাৰ ঘৰটো 14 ফুট আছে আৰু এনেকৈ দীঘলকৈ 15 ফুট আছে ৰুমটো আৰু এটা মাজত আমি সাপোৰ্ট পোষ্ট লগাই দিছো 15 ফুটতকৈ লেঙি হলে আপোনালোকৰ মাজত এটা 3 ইঞ্চি ওৱাল হলে পোষ্ট দিলে ভাল হয় সেইটো কাৰণে এটা পোষ্ট দিয়া হৈছে আৰু এইটো ৰুমক সেইটো সাইজে আছে ঘৰটো দেখিছেনে ভিডিওটো প্ৰথম পৰা শেষলৈকে চাই থাকিব চাই এটা লাইক কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ঘৰৰ ভিডিওবোৰ পাই থাকিব ঘৰটো কিমান হাইট দিয়া হৈছে ভেটিৰ পৰা মই সম্পূৰ্ণখিনি জনাই আছো আপোনালোকে ভিডিওটো চাই থাকক প্ৰথম পৰা শেষলৈকে আৰু সম্পূৰ্ণ ৰুম গিটা মই কোৱা হোৱা নাই মই কৈ আছো আপোনালোক কিমান আছে আকৌ ৰুম গিটা ভিডিওটো চাই থাকিব দেই ঘৰটো ভেটিটো সাইড মাৰা হৈছে আৰু মাজৰ ভেটিটো আমি টাই বিমৰ ওপৰৰ পৰা 3 ইঞ্চি ওৱাল গাঠি আনা হৈছে তলৰ পৰা মাজৰ পাৰ্টিশনখিনি গাঠা হোৱা নাই টাই বিম ৰুমটো চেণ্টাৰত এটা টাই বিমৰ পোষ্ট লগাই আৰু পোষ্টটোৰ ওপৰত টাই বিম ঢালি ওৱাল গাঠা হৈছে 3 ইঞ্চি ওলাই দেখিছেনে বিমটো ওপৰত আছে ইয়াৰ চেণ্টাৰত এটা পোষ্ট আছে তলৰ পৰা এটো সন্মুখৰ সাইড ঘৰটো এটো সন্মুখৰ সাইড এখন বাৰান্দা হ'ব
ঘৰটো মই আকৌ দেখুৱাইছো আপোনালোকে চাই থাকক এইটো সাইড ঘৰটো আছে 30 ফুট দীঘল আৰু দীঘলটো 30 ফুট আছে আৰু এইটো সাইড মই দেখুৱাইছো আপোনালোকে চাই থাকক আৰু এইটো সাইড আছে 28 ফুট ঘৰটো কেচি হ'ব 5টা এই দেখিছেনে টপ লিনটা ক্লিয়াৰ হৈ গ'ল গাঠা ভেটিৰ পৰা ঘৰটো 10.5 ফুট হাইট দিয়া হৈছে ভিডিওটো চাই কেনে পালে আপোনালোকে জনাব আপোনালোকৰ মতামত আৰু এই ঘৰটোৰ ওপৰত খৰচৰ ওপৰত ভিডিও লাগিলে আপোনালোকে কমেন্টত জনাব মই খৰচৰ ওপৰত ঘৰটো ভিডিও বনাই দিম কিমান টকা বাজেটত আপোনালোকে ঘৰটো বনাব পাৰে আৰু ৰুম কেইটা মই আকৌ দেখুৱাইছো চাওক এখন বান্দাখন 8 ফুট আছে আৰু 14 ফুট দীঘল আছে 8 ফুট বহল আছে আৰু এই ৰুমটো আছে 14 ফুট বাই 14 ফুট আৰু দেখিছেনে 14 ফুট স্কোয়াৰ ৰুম এটো বান্ডা লগৰ ৰুম এটো আৰু ৰুমটোত এখন মুখৰ পিনে 3 পাল্লা এখন খিকি দিয়া হৈছে আৰু ইটো সাইডে 3 ইঞ্চি 3 পাল্লা খিকি এখনে দিয়া হৈছে টপ লিনটা ঢালি কমপ্লিট হৈ গ'ল ঘৰটো আৰু এটো পাৰত আইছো মই এটো পাৰত এনেকে ঘৰটো খিকিখন থাকা সাইডটোত আছে 14 ফুট আৰু এনেকে 15 ফুট আছে আৰু 15 ফুটৰ চেন্টাৰত আমি এটা পোষ্ট দিছো দুইখন খিকিৰ মাজত আৰু 15 ফুটৰ ওপৰত 3 ইঞ্চি ৱালত হলে অকমান অসুবিধা হয় সেইটো কাৰণে এটা পোষ্ট লগাই দিয়া হৈছে 15-14 ৰুম এটো আপোনালোকে পৰাপক্ষত দিব এটা মাজত পোষ্ট 15 ফুটৰ ওপৰত যদি ৰুম বনাব খোজে এটা মাজত পোষ্ট দিব ৱালখন গপছ হ'ব আৰু এখন 4 পাল্লা খিকি দিয়া গৈছে এপিনে লেট্ৰিন বাথৰুম হ'ব এখন দৰ্জা ৰাখা হৈছে পিছলে এটো ৰুমো আছে 15 ফুট দীঘল আৰু 14 ফুট বহল ঘৰটো কেচি পাকা কেচি হ'ব 5টা আৰু এটো ৰুম চাওক এটো ৰুম আছে 10 ফুট 8 ফুট বহল আৰু 14 ফুট দীঘল আছে এনেকা 14 ফুট আছে আৰু এনেকৈ 8 ফুট আছে ঘৰটো ৰুমটো ভিডিওটো চাব এটা লাইক কৰিব দেই আপোনালোকে এটা লাইক কৰিলে ভাল লাগে আপোনালোকে বহুতে লাইক নকৰে এটা লাইক কৰিলে আমাৰ বহুতে ভিডিওবোৰ বনাবৰ কাৰণে উৎসাহ বাঢ়ে মনটো ভাল লাগে সেইটো কাৰণে আপোনালোকে ভিডিওটো চাই এটা লাইক কৰিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ঘৰৰ ভিডিওবোৰ পাই থাকিব খৰচৰ ওপৰত ঘৰৰ ভিডিওটো লাগিলে আপোনালোকে কমেন্টত জনাব মই খৰচৰ ওপৰত নেক্সট ভিডিও আপোনালোকলৈ আগবঢ়াম দেখিছেনে সেইটো আমি পোষ্ট লগাই দিছে মাজত তেনেকৈ আপোনালোকে পৰাপক্ষত পোষ্ট লগাই দিব ৱালখন বহুত গপছ হ'ব আৰু এখন বান্দাখন 8 ফুট বহল আছে 14 ফুট দীঘল আছে আৰু সন্মুখৰ পৰা আকৌ দেখুৱাই দিছো অকমান চাওক এটা সন্মুখৰ সাইড আজি ভিডিওটো চাই কেনে পালে জনাব আজি ভিডিও